হাই হেল্ল' নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল আৰু আপোনালোক সদায় ভালে থকাটোৱে বিচাৰোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ৰাতিৰ পৰা আৰম্ভ কৰিছোঁ, কাৰণ দিনৰ আগৰ ভিডিঅ'টো যিহেতু বহুত লং হৈ গ'ল, সেইকাৰণে আকৌ এতিয়া ৰাতিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু ৰাতি আমাৰ খানাৰ আয়োজন চলি আছে, বলক দেখাওঁ মই। এইপিনে হাঁহ মাৰি আছে। কি কোমোৱা কাটি আছে, কোমোৱা আৰু পাতি হাঁহৰ মাংস। গা ধুই আছিলোঁ যে মহা মানে দুটা হাঁহ আনিছে, দেখুৱাই দিয়াচোন। এটা এটা সেইটো এটা কৈছে বোলে এটা হাঁহ মাৰিব, দুটা হাঁহ নহ'ব, এটা হাঁহ মাৰিব। এটা হাঁহে আতিবনে? এয়া এতিয়া মহা দুটা হাঁহ মাৰিছে। এনে এটা মাৰ কথা আছিলে, এই নেমানে। দুটা লাগে তাই নেমানে। তাৰ পইচাখন নভঙায়ো খৰচো নকৰে, পইচাখন যাব তাই এনেই আমাক নাই খোৱা নহয়। শুকান ৰুটি এটা, গাখীৰ চাহ আৰু শুকান ৰুটি এটা। আমি চাওমিন নাই পোৱা নহয়। দুজনে চাওমিন খাইছে, আমি পৰঠা খাইছো। আমি নিজৰ নিজৰ কাপোৰ পিন্ধি গৈছো। তাৰ ভিডিঅ'ত কৈছে চবৰে হেনো ফুলি হেনো তাই সেইটো ফচাব লাগিবতো। নহয়, মই ক'ব দিছো তাইক। মই তুলিকাই যে সেইখন বেগটোৰ কথা কৈছিলে, মই সেইকাৰণে ক'ব দিছো। তাই খা কথা, তাৰ কথা ক'লে গোটেই সোপাই কৈ দিলে। আৰু এয়া ভিন্নই মাংস বনাই আছে, মই এনেই দালাল মাৰিছিলোঁ মানে। আমাৰ মানে কি এয়া হাঁহৰ মাংসৰ বনোৱা কি বুলি কয় নহয়, মেইন মানুহ বনালে গোটেই নাযায়। খুব আৰু বস্তু কথা কৈ দিছিলোঁচোন, যদি কোনোবাই ভাল মানে ধুনীয়াকৈ হাঁহ মাংস খাবলৈ মন আছে ন, আমাৰ ঘৰলৈ আহিব, এই এনেকৈ বনাই খোৱা। কিন্তু হাঁহটো লৈ আহিব লাগিব। হাঁহৰ মাংসৰ কোমোৱা বনি আছে। হাঁহৰ ৰজা, হাঁহৰ ৰজা। ঘামি জামি অৱস্থা নাই। কাটা বাচা পুৰা হয়তো সেইখন ভিডিঅ' কৰা নাই, নাজানে। এই মহাই ইমান নাজানে, তেওঁ নাজানে। আৰু যিজনে মানে ধৰক বনাই উজ্জ্বল নাই যে, তেওঁ একেবাৰে এইবিলাক কাম নাজানে। লাগিলে ব্ৰইলাৰ আধা কেজি কিনি আনি খাব, সিটো নকৰে এইবিলাক কাম। ময়ে গোটেই কাটা বাচা গোটেইখিনি কৰি জাষ্ট কেৰাহী বহাইছোঁ। মোক বদনাম গাই দিলে আৰু ভালকৈ। সেইপিনে চব বহি বহি আছে, সেইপিনে মানুহে বস্তু বনাইছে। কামত নাইকিয়া আৰু ইহঁতেতো একদম আৰু শুই শুই মোবাইলে চাই থাকে। ৰঞ্জুনে ভাল, ৰঞ্জুনে মোবাইল চোবাইল নাচায় ন? ৰঞ্জুন বহুত ভাল, মোবাইল নাচায়, হয়নে নহয়? আৰু এইপিনে ডান্স চলি আছে পুৰা। মুখ মেলি মেলি চাইছে, মুখ মেলি মেলি চাইছে প্ৰগ্ৰাম। সেইকাৰণে মুখ মেলি মেলি চাই আছে। সেইপিনে মাইকী মানুহকেইজনে নাচি আছে আৰু এইপিনে ভিনদেউ অকলে অকলে ভাত বনাই আছে। ভিনদেউ অকলে অকলে বনাই আছে। এতিয়া আমাৰ ভাত খাবলৈ হৈ গ'ল। হাঁহৰ মাংস নেমু কাটি আছে, এইপিনে ভিনদেউ বহিলে। মানে খেল চলি আছে। বাজি খেল নেকি? কিমান বাজি? 12:01 বাজি খেল আছে।
এয়া সৰু ফুলি টোপনি ক'ব নাই সাৰ পাইছে নেকি এতিয়া হ'ল ৰাতিপুৱা আমি আৰু ওলাই কৰি ৰেডি হ'লোঁ আমি ফুৰিবলৈ যাম আজি ক'ত যাম আজি ধুনাগুৰি ক'ত ধুনাগুৰি দলং চাবলৈ যাম আমি আজি দলং চাবলৈ যাম দলং চাবলৈ যাম আমি আৰু আমি আৰু ৰাতিপুৱা উঠি কৰি লৈছোঁ গা পা ধুই কৰি ৰেডি হ'লোঁ পূৰা মোৰ লগত কাজিয়া লাগি আছে মানে তাৰ ভিডিঅ' এটা বনাই থৈছোঁ যে তাৰ আজি ভিডিঅ' ভাইৰেল হ'ল আৰু আজি মানে ঘূৰিব যোৱা নহ'লে শুই দিলোঁ এতিয়া সাৰ পাই আছোঁ আৰু কোনোৱে নগ'ল এয়া ইহঁতে ওলাই আছে ইয়াতে ক'ৰবাতে ফুৰিবলৈ যাবলৈ এইপিনে ভিন্ন চাহ খাই আছে আৰু এইপিনেও এয়া ওলাই কৰি ৰেডি ক'ত যাবা এতিয়া হেৰিলৈ যোৱাই নহ'ল ন এনে আশাত দিলে গৰম বেছি যে এজনী কান্দি আছে এজনী গালি দিলে বাপেকে ভাল গালি দিছে অলপ ধুনীয়াকৈ দেখাই দিছোঁ ক'ত যাম আমি ম'ম' খাবলৈ মই শুইয়ে থাকিলোঁ ই আমাক কিবা খুৱাবলৈ নিব কি ৰঞ্জনে খাব কলাইছে আজি কুকুলে খুৱাব আনি আছে ন কুকুলো ঐ খবৰ বাবু তুমি আজি আমাক খুৱাব আনিছা ন ই আজি আমাক খুৱাবলৈ আনি আছে গাহৰি চা গাহৰিয়ে কামোৰেনে হে ইহঁতে আমাক ইহঁতৰ গাঁওখন দেখাই লৈ ফুৰিছেহি ইয়ে ভিনদেউহঁতো আগত গৈ আছে বহুত দূৰ আহি গ'লোঁ ন খোজকাঢ়ি আহি আছোঁ ইহঁত দুইটাৰ পৰা কাজিয়া লাগি আহি আছে বাটে বাটে ঘৰতো কাজিয়া লাগি থাকে আৰু বাটতো কি মজা লাগিছে এইটো তহঁতৰ নামঘৰটো পিছফালৰ পৰাহে দুইটা একদম পূৰা কাজিয়া লাগি থাকে ক'তো অৱস্থাই নাইকিয়া কাজিয়া লাগি আহি থাকে ইয়াত দুইটা ইমান কাজিয়া লাগা নে ঐ তহঁতে ঐ হ'লেও ঘৰতো লাগা আকৌ বাটতো লাগা ইহঁত দুটা পূৰা কাজিয়া লাগি আছিল কাজিয়া এই গাড়ীহে আছে আৰু এতিয়া নাযাওঁ বুলি কৈ ভিনদেউ মই যাব ওলাই গ'লোঁ আৰু লগত বাবু ক'ত যাম কৈ দিয়া ক'ত যাম বোলে ফুৰিবলৈ ক'ত সেইটো সুধিব এনেই স্কুলৰ চাইডে ইয়াত আমি এতিয়া ৰখি দিছোঁ চাই আছোঁ জেগাবিলাক এই কুকুৰটোলৈ চাচোন কেইখন দি অহা যোৱা কৰি আছে আৰু ইয়াত আমি আহি এতিয়া আমি খাগোখনত ফটো উঠি আছোঁহি ভাল লাগিছে কিন্তু গেলা পানী লখিমপুৰখন ধুনীয়া দেই সঁচাই ন আমি মানে বাইক লৈ যধে মধে মানে ভিনদেউৱে চলাই আছে ভিনদেউ আমি লখিমপুৰৰ বহুত জেগা চাবলৈ আহিলোঁ চালোঁ বাইক লৈ বহুত চাই ফুৰিছোঁ কিন্তু ন বহুত জেগা
জেগাত ভিডিঅ' কৰিব পৰা নাই, ভিডিঅ' কৰিব পৰা নাই, আমি নিজেহে চাইছোঁ। কচু খেতি কি কচু বা এয়া গাহৰি কাৰণে নেকি বহুত কৰি থৈছে অঁ কচু খেতি দেখিছোঁ কাৰণে আমি এইখিনিতে ৰখিলোঁ আৰু এইখিনি নামি গৈ এইখন নদীখন চাওকচোন এইখন বোকাত সোমাই গ'ল সেইপিনে চব বোকাই আছে দেখোন সেয়া বোকাই বোকা নাযাবা ঐ ইয়া হৈছে বিৰিণা বন ধৰিবই নোৱাৰি বিৰিণা বন চাই কৰি এতিয়া আমি ওলাই দিলোঁ এতিয়া যাম কি চাবলৈ দলং কি দলংখনৰ নাম দিক্কং দলং নেকি ভিন্ন বন্ধ কৰিলে নেকি খেলিব নেকি বেলেগলৈ যোৱাৰ সময় নাই সেইটো কাৰণে আমি নদীখনকে য'তে ত'তে ৰৈ ৰৈ যধে মধে চাই আছোঁ হয় নাই যধে মধে নদীখনকে চাই লৈছোঁ এই নদী শুকাই আছে একদম পুৰা সেইটো মানে নতুনকৈ শুকাইছে সেইটো কাৰণে দিগদাৰ বেছি নামি যাবা গৰা চৰা থাকিব আমি মানে নদীখনৰ সিটো পাই যাবলৈ চাই আছোঁ এইটো পাই সেইকাৰণে আমি এইপিনে চালোঁ অলপ হেৰি বোকা নাই বুলি পানী নাই বুলি পানীয়ে আছে আৰু এতিয়া আমি তিনিওটা আহি আছোঁ এইখন সৰু নদী আকৌ ঐ এই বাবু এখন বোলে পৰি থাকিলে কি হ'ব চাওকচোন নদীখনৰ সেই সিটোৰ পৰা বিৰিণা বন আছে আমি সিপিনে যাবলৈ চাই আছোঁ সিমানটোৱে গৰুকেইটা খেদি খেদি আনি আছোঁ কিমান ধুনীয়াকৈ নদীখনৰ এইটো পৰাই যাবলৈ চেষ্টা কৰি আছোঁ এতিয়া পানীও বহুত আছে কিন্তু এই মানুহবিলাক আহি থকা দেখি যদি পানী কম হয় যামগৈ মানে আছিল বুলি ভাবি আছিলোঁ দ নাইকিয়া আমি চব পেন চেন গুচাই কৰি ৰেডি চেণ্ডেল এটা থাকক ন আমি পিছে পিছে আহি আছোঁ পেণ্টটো ভিজিলে মোক ময়ো 200 চাই চিন্তিতে পিন্ধো ক'ৰবাত দৰ লাগে মানুহকেইটা এই পিন্ধিহে আহিছিলে অঁ আমি নদী পানীয়ে ঠেলি ঠেলি নি থাকে ন পানীয়ে ঠেলি ঠেলি নদীৰ মাজত আমি এই সিটো পাৰলৈ আহি আছোঁ টানি টানি লৈ গৈ আছে
এবাৰ নদীয়ে টানি এবাৰ জালে টানিছোঁ ইমান জাবৰ জোঁথৰ চাওঁ এইবিলাক কি হ'বা লাগি লাগি গৈ আছে আমাৰ পিছে পিছে পাৰ পাই গ'লো হ এতিয়া পাৰ পাই গ'লোহি বোকা এয়া হৈছে বিৰিণা বন লৈ যাম সেইকাৰণে চিহৰ কাৰণে সিহঁতক গৈ বুলি দেখালে কিমান ধুনীয়া চাওক বিৰিণা বন কেনেকুৱা বনপা ইয়াৰ ভিতৰত বোলে শিয়াল আছে উই উই কাইতে পিন্ধিছে ওইগাল নীলাজী বন পিন্ধি দিছে ধুনীয়া ফটো উঠিব কচমছে মাইণ্ড এতিয়া ইয়াত বিৰিণা বনো ঘলি আছোঁ কহুৱা বনহে দেই আমি বিৰিণা কৈ আছিলোঁ নদী সিটো পাই আছিলোঁ এতিয়া ইটো পাৰ পালোহি পাই পেলাই এতিয়া আকৌ যাবলৈ ওলালোঁ এয়া কহুৱা বন হাতত লৈ লৈছোঁ উই পৰিলোঁ এইখিনিহে আহিছিলোঁ এইটো দি ইয়াক হাতত ধৰি লৈছে পানীয়ে টানি টানি থাকে যে নদী পানীয়ে টানি লৈ গৈ থাকে কিন্তু দেই এতিয়া বেছি টানিছে ন হে এতিয়া বেছি টানিছে পানী আমি অথনি আহা দি এই বটল চটল ধেৰ কিবা কিবি পৰি আছে উঠাই ল'লোঁ যিমানখিনি পানী আছিল সিমানখিনি ভিজিয়ে গ'ল এখন আকৌ পাৰ হৈ আছোঁ এতিয়া আমি বেলেগ দেখোন ঘৰলৈ আহি আছোঁ মানে গধূলি হ'ল এতিয়া ৰাতি মই ওলাইছোঁ বাইক লৈ লখিমপুৰ বাঙালমৰা বজাৰলৈ এইপিনে আৰু এয়া হৈছে বঙালমৰা বজাৰ মানে মই ইয়াৰ পৰা মহাক নিবলৈ আহিছোঁ দোকানৰ পৰা ইয়াত আছে মহা তাৰ মাজত মই কেনেকৈ এইপিনে মহাই চলাই আছে বাইক দং পাই মানে কেনেকৈ লগাই আমাৰ এয়া ভাত খোৱা কাৰ্যসূচী আৰম্ভ হৈছে সেইপিনে চলাই আছে চলি আছে আৰু এতিয়া আমাৰ খাই বৈ হৈ গ'ল আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছে আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই